সকলোকে নমস্কাৰ জনালো পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত মই পৰেশ বৰুৱা আপোনালোকে এইখন দেখা পাইছে এইখন হৈ গ'ল সোৱণশিৰি নৈ মাজুলী আৰু লখিমপুৰৰ মাজত যি দুখন সংযোগী দলং হ'ব এই দলঙৰ এখন এই সোৱণশিৰি নৈৰ ওপৰত যেহেতু এখন দলং বনোৱা হ'ব এই দলংখনৰ বৰ্তমান তেওঁলোকে কাম আৰম্ভ কৰি দিছে মই আগত ভিডিঅ'ত মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ যেহেতু লখিমপুৰ সাইডৰ পৰা তেওঁলোকে এই দলংখনৰ সোৱণশিৰিৰ ওপৰত যিখন দলং বনোৱা হ'ব এই দলংখনৰ লখিমপুৰৰ সাইডৰ পৰা যেহেতু কাম আৰম্ভ কৰি দিছে সেইফালৰ পৰা কাম কৰি আহিছে আৰু তেওঁলোকে মাজত এইটো মই আপোনাক দেখাবলৈ চেষ্টা কৰিছোঁ এইটো দেখা পাইছে এইটো হৈ গ'ল মাজৰ চাপৰিটো এই মাজৰ চাপৰিটো তেওঁলোকে দলঙৰ কাম আৰম্ভ কৰিছে যেহেতু এই সমানে দুই সাইডৰ পৰা তেওঁলোকে এইখন দলং যেহেতু সোৱণশিৰিৰ ওপৰত যিখন দলং বনোৱা হ'ব এই দলংখন তেওঁলোকে লখিমপুৰৰ সাইডৰ পৰা কাম কৰি আহিছে আৰু এই মাজত যিটো চাপৰি আছে এই চাপৰিটো ইয়াৰ এইফালৰ পৰাও যেহেতু তেওঁলোকে কাম কৰি যাব ইয়াতো পোষ্টৰ কাম কৰিছে ইয়াত কেইটা পোষ্টৰ কাম কৰিছে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু ইফালে এই সোৱণশিৰি নৈখন পাৰ হৈ ইফালে কেইটা পোষ্টৰ কাম বৰ্তমান কৰি আছে কিমান আগবাঢ়িছে কাম এই ভিডিঅ'টোৰ যোগে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু মই এই নৈখন পাৰ হৈ ইফালে কিমান দলঙৰ কাম আৰম্ভ কৰিছে কিমান কাম তেওঁলোকে কৰিছে এইফালে মই আপোনালোকক পোষ্টৰ কাম কিমান আগবাঢ়িলে মই দেখাবলৈ চেষ্টা কৰিম আৰু এই চাপৰিটো তেওঁলোকে বৰ্তমান পোষ্টৰ কাম আৰম্ভ কৰি দিছে যিটো মাজত চাপৰি আছে সোৱণশিৰি আৰু লুইতৰ মাজত যিটো চাপৰি যিখন সোৱণশিৰিৰ ওপৰত বনোৱা হ'ব দলং এই দলংখনৰ কাম এই চাপৰিটোৰ পৰাও তেওঁলোকে আৰম্ভ কৰি দিছে আৰু লখিমপুৰৰ ছাইডৰ পৰাও তেওঁলোকে কাম কৰি আহিছে তাত কিমান আগবাঢ়িলে মই দেখাম আৰু ইয়াতো তেওঁলোকে পোষ্টৰ কাম কৰিছে ইয়াত কেইটা পোষ্টৰ কাম কৰিছে মই আৰম্ভ কৰিছে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মই আপোনালোকক মাজুলী আৰু লখিমপুৰৰ মাজত যি সংযোগী দলং এই দলঙৰ নতুন আপডেটবিলাক দিয়াৰ লগতে মাজুলী আৰু যোৰহাটৰ মাজত যি সংযোগী দলংখন বনাই থকা হৈছে তাৰো আপডেটবিলাক দি আহোঁ আৰু বিভিন্ন ধৰণৰ আপডেটবিলাক মই আপোনালোকক দি আহোঁ যদি আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এটা লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিহেতু লুইতৰ ওপৰত যিখন দলং বনাই থকা হৈছে সেইখনৰ কাম বৰ্তমান ধুমুহা গতিত চলি আছে তাৰ নতুন আপডেটবিলাক মই দিয়ে থাকোঁ আপোনালোকে যদি ভিডিঅ'বিলাক চোৱা নাই চাই ল'ব আৰু এতিয়া মই ইয়াত বৰ্তমান চাপৰিটোত কেইটা পোষ্টৰ কাম কৰিছে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এইটো দেখা পাইছে এইটো আপোনালোকে দেখা পাইছে এইখনত যিহেতু এটা পোষ্ট বনোৱা হ'ব এইটো চাপৰিটোত তেওঁলোকে সোৱণশিৰিৰ ওপৰত যিখন দলং হ'ব এই দলংখনৰ বৰ্তমান তেওঁলোকে চাপৰিটোত এইটো পোষ্ট তেওঁলোকে এই চাপৰিটোত যিহেতু বনোৱা হ'ব সেই পোষ্টটো তেওঁলোকে খান্দিছে ইয়াত যিহেতু এটা পোষ্ট বনাব এইখনত কাম আৰম্ভ কৰিব খুব কম সময়ৰ ভিতৰতে ইয়াত কাম তেওঁলোকে আৰম্ভ কৰিব যিহেতু আপোনালোকে দেখা পাইছে ইয়াত ধুনীয়াকৈ পোষ্টটো বহুৱাবৰ কাৰণে ফৰ্মা ফিটিং কৰিবৰ কাৰণে তেওঁলোকে ফিটিং কৰিছে ফৰ্মা ইয়াত ফিটিং কৰিব পৰাকৈ আৰু ইয়াত যিহেতু ফৰ্মাবিলাক আনি ৰাখিছে আপোনালোকে দেখা পাইছে আৰু এইফালে এটা পোষ্টৰ তেওঁলোকে বৰ্তমান ফৰ্মা ফিটিং কৰি দিছে মই সেইটো পোষ্ট মই আপোনালোকক দেখাই লৈছোঁ আৰু এইকণত এইটো পোষ্ট দেখা পাইছে এইকণত এটা পোষ্ট বহুৱাব ইয়াত বৰ্তমান মাজৰ চাপৰিটোত তেওঁলোকে দুটা পোষ্টৰ কাম আৰম্ভ কৰিছে মাজুলী আৰু লখিমপুৰৰ মাজত যি দুখন সংযোগী দলং হ'ব এখন হ'ব লুইত নৈৰ ওপৰত যিখন দলং তেওঁলোকে সেই দলংখনৰ বৰ্তমান ধুমুহা গতিত কাম কৰি আছে আৰু বৰ্তমান সোৱণশিৰিৰ ওপৰত যিখন দলং হ'ব এই দলংখনৰ লখিমপুৰ ছাইডৰ পৰা তেওঁলোকে কাম কৰি আহিছে তাৰ ভিডিঅ' মই আপোনালোকক আগবঢ়াইছোঁ আজি মই তাত যাম তাৰ পৰাও তাত কিমান কাম আগবাঢ়িলে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এইটো এটা পোজ হৈ গ'ল ইয়াত তেওঁলোকে এতিয়া বৰ্তমান ইয়াত ফৰ্মা ফিটিং কৰি আছে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এইটো দেখা পাইছে এইটো আৰু আগত এটা পোষ্ট তেওঁলোকে ফিটিং কৰিব ফৰ্মা তেওঁলোকে জেগা অৰ্পিত কৰিছে মই সেইটো আপোনালোকক দেখালোঁ এটা পোষ্ট আৰু এইকণত তেওঁলোকে বহাব এইটো তেওঁলোকে ফৰ্মা ফিটিং কৰিছে এইটো যিহেতু জ্বলাই কৰি আছে এইটো পোষ্টত দেখা পাইছে এইটো তেওঁলোকে ফৰ্মা ফিটিং কৰি আছে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ ইয়াত বৰ্তমান চাপৰিটোত তেওঁলোকে দুটা পোষ্টৰ কাম আৰম্ভ কৰি দিছে মই দুইটা পোষ্ট দেখালোঁ এতিয়া যিখন মাজত সোৱণশিৰি নৈ আছে সেই সোৱণশিৰি নৈখন আমি পাৰ হৈ যাম পাৰ হৈ গৈ লখিমপুৰৰ ছাইডে যিহেতু তেওঁলোকে দলঙৰ কাম সেইফালৰ পৰা কৰি আহিছে তাত কিমান দলঙৰ কাম আগবাঢ়িছে মই ভিডিঅ'টোৰ যোগে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায় আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এতিয়া ব'লক মই আপোনালোকক সোৱণশিৰি যি লখিমপুৰ ছাইড সেই লখিমপুৰ ছাইডৰ পৰা কিমান আগবাঢ়িছে কাম মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মই আপোনালোকক যিটো চাপৰি এই চাপৰিটো বৰ্তমান যিহেতু দুটা পোষ্টৰ কাম আৰম্ভ কৰিছে এইটো মই আপোনালোকক দেখালোঁ এই দুটা পোষ্টৰ কাম যিহেতু চাপৰিত তেওঁলোকে বৰ্তমান আৰম্ভ কৰিছে ইয়াত কিমান কাম কৰিছে মই আপোনালোকক দেখালোঁ এইখন সোৱণশিৰি নৈখন দেখা পাইছে এইখন আমি বৰ্তমান এই নাওখনে এই সোৱণশিৰি নৈখন পাৰ হ'ম এইবিলাক পাৰ হৈ এই লখিমপুৰৰ ছাইডে আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম যিহেতু লখিমপুৰৰ ছাইডে তেওঁলোকে দলঙৰ কাম যিহেতু ধুমুহা গতি দিয়াটো আৰম্ভ কৰি দিছে যিখন মাজুলী আৰু লখিমপুৰ যি সংযোগী দলং ইয়াত যিহেতু দুখন দলং হ'ব এখন লুইত নৈৰ ওপৰত সেই লুইত নৈৰ ওপৰত দলঙৰ মই আপডেটবিলাক মই আপোনালোকক দি আহোঁ তাতো বৰ্তমান তেওঁলোকে ধুমুহা গতিত কাম কৰিছে এখন আৰু এই সোৱণশিৰিৰ ওপৰত যিখন দলং বনোৱা হ'ব সেই সোৱণশিৰিৰ তেওঁলোকে মাজত যিটো লুইত আৰু সোৱণশিৰিৰ মাজত যিটো চাপৰি সেই চাপৰিটো তেওঁলোকে দলঙৰ কাম আৰম্ভ কৰিছে আৰু এইফালে যিটো লখিমপুৰ ছাইডত তেওঁলোকে দলঙৰ কাম কৰি আছে এতিয়া মই আপোনালোকক এই সোৱণশিৰি নৈ পাৰ হৈ লখিমপুৰৰ ছাইডে কিমান দলঙৰ কাম আগবাঢ়িছে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু ইয়াত মই নৈৰ এটা সুন্দৰ পৰিৱেশ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ
এতিয়া মই আহি পাই গ'লোঁ যিহেতু লখিমপুৰ ছাইড। বৰ্তমান লখিমপুৰ ছাইডে যিখন সোৱণশিৰিৰ ওপৰত যিখন দলং বনোৱা হ'ব, ইয়াত তেওঁলোকে বৰ্তমান ধুমুহা গতিত ইয়াতো তেওঁলোকে কাম আৰম্ভ কৰি দিছে। ইয়াত কাম কিমান চলিছে, কেইটা পোষ্টৰ কাম কৰি আছে, কোনটো পোষ্ট কিমান পতা হ'ল মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এতিয়া আহক মই এইফালৰ পৰা মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এইফালে কেইটা পোষ্টৰ কাম কৰিছে, ইয়াৰ পৰা তেওঁলোকে বৰ্তমান এইখন নৈখন দেখিছে, নৈৰ মাজতো তেওঁলোকে কাম কৰি আছে। ইয়াত টোটেল কেইটা পোষ্টৰ কাম কৰিছে মই সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিম, আৰু কোনটো পোষ্টৰ কাম কিমান কৰা হ'ল মই আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া আগত ব'লক, আগত এইটো পোষ্টৰ পৰা কাম কৰিছে, তাৰ পৰা মই আপোনালোকক দেখাই আহিম। আৰু সোৱণশিৰিৰ ওপৰত এতিয়া বৰ্তমান যিখন দলঙৰ কাম কৰি আছে, ইয়াত যিখন দলং বনোৱা হৈছে, ইয়াত এইটো আপোনালোকে দেখা পাইছে, এইটো পোষ্টৰ পৰা তেওঁলোকে বৰ্তমান কাম আৰম্ভ কৰিছে। এইটো হৈ গ'ল 31 নম্বৰ পোষ্ট। এই 31 নম্বৰ পোষ্টৰ পৰা তেওঁলোকে কাম আৰম্ভ কৰিছে। ইয়াৰ আগতো যিহেতু পোষ্ট বনোৱা হ'ব, এইফালে খুঁটাকেইটা তেওঁলোকে বৰ্তমান কাম কৰা নাই। এই 31 নম্বৰ পোষ্টৰ পৰা কাম কৰিছে, এইটো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এইটো হৈ গ'ল 31 নম্বৰ পোষ্ট। 31ৰ পৰা এইফালে তেওঁলোকে কাম কৰি আছে। এইফালে কেইটা পোষ্টৰ কাম কৰিছে মই আপোনালোকক দেখাম। এই 31 নম্বৰ পোষ্টটো তেওঁলোকে 10.750 মিটাৰ এইটো তললৈ যিহেতু পতা হৈ গৈছে, আৰু তেওঁলোকে এতিয়া বৰ্তমান ওপৰত ফৰ্মা ফিটিং কৰি আছে। আপোনালোকে দেখা পাইছে ওপৰত তেওঁলোকে এতিয়া বৰ্তমান ফৰ্মা ফিটিং কৰি থকা হৈছে, আৰু এইটো ঢেলাই কৰি 10.750 মিটাৰ এইটো পতা হৈ গৈছে। এইটো হৈ গ'ল 31 নম্বৰ পোষ্ট। এতিয়া আগত যাম। আগত এইফালে তেওঁলোকে কাম কৰি আছে। এইফালে কেইটা পোষ্টৰ কাম কৰি আছে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে এইটো দেখা পাইছে, এইটো হৈ গ'ল 30 নম্বৰ। এইটো 30 নম্বৰ পোষ্ট। এইটো মই আপোনাক আগত এইটো দেখালোঁ। এইটো হৈ গ'ল 31 নম্বৰ পোষ্ট। এই 31 নম্বৰ পোষ্টটো কাম কৰি আছে। 31 নম্বৰৰ পৰা আগত যিহেতু তেওঁলোকে পোষ্টৰ কাম কৰা নাই, কৰিব আগতো তেওঁলোকে পোষ্টৰ কাম কৰিব। সেইটো 31 নম্বৰ, এইটো 30 নম্বৰ। এইটোত আপোনালোকে দেখা পাইছে, এইটো হৈ গ'ল 30 নম্বৰ পোষ্ট। এই 30 নম্বৰ পোষ্টটো কিমান পতা হৈ গ'ল মই আপোনালোকক দেখাম। পুতি এইটো এতিয়া বৰ্তমান এইটো ঢেলাই কৰি থৈছে, এইটো ঢেলাই কৰি থোৱা হৈছে। আপোনালোকে দেখা পাইছে এইটো ঢেলাই কৰিছে, যিহেতু আজি এইটো ঢেলাই কৰা আছে। আৰু এইটো বৰ্তমান পতা হৈ গ'ল 10.250 মিটাৰ এইটো পতা হৈ গৈছে। আপোনালোকে দেখা পাইছে 10.250 মিটাৰ এইটো পতা হৈ গ'ল। এইটো হৈ গ'ল 30 নম্বৰ পোষ্টটো। আৰু আগত কৰি আছে, এইফালে দেখিছে, এইফালে তেওঁলোকে পোষ্টৰ কাম কৰি আছে। আগত আৰু কেইটা পোষ্টৰ কাম কৰি আছে মই দেখাম। এতিয়া দুটা পোষ্টৰ কাম মই আপোনালোকক দেখালোঁ। আগতো তেওঁলোকে কাম কৰি আছে, সেইকেইটা পোষ্টৰ কাম কিমান আগবাঢ়িছে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। পাইছে এইটো হৈ গ'ল 29 নম্বৰ পোষ্ট। তেনেকৈ এতিয়া বৰ্তমান 29 নম্বৰ পোষ্টটো কাম কৰি আছে। এইটো 17.750 মিটাৰ এইটো বৰ্তমান যিহেতু পতা হৈ গৈছে, ঢেলাই কৰি এইটো পুতিলে। পতাৰ পিছত তেওঁলোকে ওপৰত ফৰ্মা ফিটিং কৰি আছে বৰ্তমান দেখা পাইছে। যিহেতু ওপৰত তেওঁলোকে পুনৰ কাষ্টিঙৰ কাম কৰিবলৈ তেওঁলোকে বৰ্তমান ফৰ্মা ফিটিং কৰি আছে। আৰু এইখনত যিহেতু খুঁটি এটা আছে দেখা পাইছে, খুঁটিটোত তেওঁলোকে লোহাৰ দলংখন বনাই লৈছে, যাতে বস্তুবোৰ ইফালৰ পৰা সিফালে নিব পাৰে। সেইকাৰণে তেওঁলোকে এই খুঁটিটোত এই লোহাৰ দলংখন ধুনীয়াকৈ বনাই লৈছে। আৰু এয়া দেখিছে, এইটো হৈ গ'ল 29 নম্বৰ পোষ্টটো। 29 নম্বৰ পোষ্টটো মই আপোনালোকক দেখালোঁ। এতিয়ালৈকে মই আপোনালোকক 3টা পোষ্ট দেখালোঁ, আৰু আগতো পোষ্টৰ কাম কৰি আছে, আৰু আগত কেইটা পোষ্টৰ কাম কৰি আছে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু এইটো দেখা পাইছে, এইটো হৈ গ'ল 28 নম্বৰ পোষ্টটো। তেওঁলোকে এতিয়া বৰ্তমান 28 নম্বৰ পোষ্টটো কাম কৰি আছে। এইটো যিহেতু মাটিটো খান্দি থকা হৈছে, এইটো কাষ্টিঙৰ কাম কৰিলে। কাষ্টিঙৰ কাম কৰি অলপ পতাৰ পিছত আকৌ কাষ্টিঙৰ কাম কৰি তেওঁলোকে পুনৰ মাটিটো ইয়াত খান্দি তললৈ পুতি থকা হৈছে। এইটো হৈ গ'ল 28 নম্বৰ পোষ্টটো। 28 নম্বৰ পোষ্টটো কিমান কাম কৰিলে, কিমান কাষ্টিঙৰ কাম কৰি পুতা হ'ল, এইটো মই আপোনালোকক দেখাম। আৰু এইফালে মই আপোনালোকক দেখাই আহিছোঁ, 3টা পোষ্ট দেখালোঁ। এইটো 4টা পোষ্ট, যিহেতু লখিমপুৰৰ ছাইডে বৰ্তমান 4টা পোষ্টৰ কাম কৰিছে সোৱণশিৰিৰ ওপৰত। আৰু এইটো হৈ গ'ল 28 নম্বৰ পোষ্টটো। 28 নম্বৰ পোষ্টটো তেওঁলোকে 14.500 মিটাৰ এইটো যিহেতু কাষ্টিঙৰ কাম কৰি এইটো পতা হৈ গৈছে। আপোনালোকে দেখা পাইছে এইটো 14.500 মিটাৰ পুতিলে। পতাৰ পিছত আৰু ওপৰত কাষ্টিঙৰ কাম কৰি এইটো খানি এইটো পুতি থকা হৈছে। আপোনালোকে দেখা পাইছে এইটো হৈ গ'ল 28 নম্বৰ পোষ্টটো। আৰু এইফালে মই দেখাম, এইফালেও তেওঁলোকে পোষ্টৰ কাম কৰি আছে। এইফালে কেইটা পোষ্টৰ কাম কৰি আছে মই ভিডিঅ'ত মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু ওপৰত এইটো যিহেতু কাষ্টিঙৰ কাম কৰাৰ পিছত এইটো ওপৰত নাম্বাৰিং কৰি আছে। আপোনালোকে দেখা পাইছে এনেকৈ যিহেতু নাম্বাৰিংটো কৰা হয় বগা চিনটো দি, তাত জোখ লৈ কিমান কাষ্টিং কৰিলে এইটো ছাইডত যিহেতু তেনেকৈ এইটো ছিষ্টেমতে তেওঁলোকে নাম্বাৰিং কৰে। আৰু এইটো আগৰ পোষ্টটো মই এতিয়া দেখাবলৈ চেষ্টা কৰিম। সেইটো হৈ গ'ল 27 নম্বৰ পোষ্টটো। 27 নম্বৰ পোষ্টটো চংগে বলক, এইটোত কাম কিমান আগবাঢ়িলে। আৰু আপোনালোকে দেখা পাইছে এইটো হৈ গ'ল 27 নম্বৰ পোষ্ট। এই 27 নম্বৰ পোষ্টত তেওঁলোকে এতিয়া বৰ্তমান ফৰ্মা ফিটিং কৰি আছে দেখা পাইছে। এইখন ফৰ্মা, এইটো ফৰ্মাটোত তেওঁলোকে যিহেতু তেলটো মাৰি লয়, তেলটো মাৰি পেলাই যিহেতু ফৰ্মাটো ফিটিং কৰা হয়। আপোনালোকে দেখা পাইছে এই ফৰ্মাটো ইয়াত ফিটিং কৰি থকা হৈছে। এইটো 27 নম্বৰ পোষ্টটো। আৰু 27 নম্বৰ পোষ্টটো বৰ্তমান কিমান পতা হ'ল মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম।
এই 27 নম্বৰ পোষ্টটো এইটো যিহেতু 16.500 মিটাৰ এইটো পোতা হৈ গ'ল কাষ্টিঙৰ কাম কৰি এইটো পোতাৰ পিছত তেওঁলোকে এতিয়া ফৰ্মা ফিটিং কৰি আছে দেখা পাইছে ইয়াত ফৰ্মা ফিটিং কৰি থকা হৈছে আৰু এইফালে তেওঁলোকে কাম কৰি আছে এইটো হৈ গ'ল লখিমপুৰৰ ছাইডে 5টা পোষ্ট মই আপোনালোকক দেখালোঁ 5টা আৰু এইফালেও কেইটামান পোষ্টৰ কাম কৰি আছে সোৱণশিৰিৰ ওপৰত লখিমপুৰৰ ছাইডে যিখন দলং এই দলংখনৰ বৰ্তমান সোৱণশিৰিৰ ওপৰত যিখন দলং বনাই থকা হৈছে লখিমপুৰৰ ছাইডে কেইটা পোষ্টৰ কাম চলি আছে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যিহেতু আপোনালোকৰ মাজৰ চাপৰিটো 2টা পোষ্টৰ কাম তেওঁলোকে আৰম্ভ কৰিছে মই ভিডিঅ'টো প্ৰথমতে মই আপোনালোকক দেখালোঁ এইফালে এইটো হৈ গ'ল 27 নম্বৰ পোষ্টটো দেখা পাইছে এই 27 নম্বৰলৈকে 5টা পোষ্টৰ কিমান কাম কৰিছে মই আপোনালোকক দেখালোঁ আৰু আগতো কৰি আছে আগত কেইটা পোষ্টৰ কাম কৰি আছে মই এতিয়া আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম আৰু এইটো 27 নম্বৰ পোষ্টটো মই আপোনালোক যিহেতু দেখাবলৈ চেষ্টা কৰিলোঁ এইটো 16.500 মিটাৰ এইটো পতা হৈ গৈছে দেখা পাইছে এইটো 16.500 মিটাৰ এইটো কাষ্টিং কৰি পুতিছে আৰু ওপৰত এতিয়া বৰ্তমান ফৰ্মা ফিটিং কৰি আছে আৰু এইটো হৈ গ'ল 26 নম্বৰ পোষ্টটো 26 নম্বৰ পোষ্টটো কিমান কাম আগবাঢ়িছে মই এতিয়া আপোনালোক দেখাবলৈ চেষ্টা কৰিম আৰু এইটো আপোনালোকে দেখা পাইছে এইটো হৈ গ'ল 26 নম্বৰ পোষ্টটো এই 26 নম্বৰ পোষ্টটো বৰ্তমান 10.250 মিটাৰ এইটো কাষ্টিঙৰ কাম হৈ গ'ল হোৱাৰ পিছত এইটো যিহেতু পুতি থকা হৈছে এইটো কাষ্টিং ইমান কৰি থোৱা আছে যিহেতু পুতিবলৈ আছিলে এইটো বৰ্তমান তেওঁলোকে ইয়াত পুতি আছে দেখিছে এই গাড়ীখনৰ যোগে এইটো মাছটো খানি পেলাই এইটো তললৈ পুতি থকা হৈছে এইটো হৈ গ'ল 26 নম্বৰ পোষ্টটো আৰু মই এইকণলৈকে আপোনালোকক 6টা পোষ্ট যিহেতু দেখালোঁ এতিয়ালৈকে তেওঁলোকে 6টা পোষ্টৰ ইয়াত কাম কৰিছে আৰু আগতো কৰি আছে আগতো এটা পোষ্টৰ কাম কৰি আছে সেইটো পোষ্টৰ কিমান কাম আগবাঢ়িছে মই আপোনালোকক দেখাম ইয়াত মানে তেওঁলোকে বৰ্তমান যে সোৱণশিৰিৰ ওপৰত যিখন দলং বনোৱা হ'ব এই দলংখনৰ তেওঁলোকে বৰ্তমান লখিমপুৰৰ ছাইডে ইয়াত তেওঁলোকে 7টা পোষ্টৰ কাম কৰি আছে মই সেইটো পোষ্ট কিমান কাম আগবাঢ়িছে মই ওচৰত গৈ মই আপোনালোক দেখাবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকে এইটো দেখিছে এইটো হৈ গ'ল 25 নম্বৰ পোষ্টটো ইয়াত যিহেতু বৰ্তমান তেওঁলোকে 7টা পোষ্টৰ কাম কৰি আছে মই আপোনালোক দেখালোঁ ইফালে 31ৰ পৰা এইফালে 25 ইয়াত তেওঁলোকে বৰ্তমান 7টা পোষ্টৰ কাম কৰি আছে এইটো হৈ গ'ল 25 নম্বৰ পোষ্টটো 25 নম্বৰ পোষ্টটো 1.750 মিটাৰ এইটো তেওঁলোকে কাষ্টিঙৰ কাম কৰি পুতিলে পতাৰ পিছত ওপৰত তেওঁলোকে ইয়াত ফৰ্মা ফিটিং কৰি আছে দেখা পাইছে জেলাই কৰি যিহেতু তেওঁলোকে ফৰ্মা ফিটিং কৰি আছে আৰু এইফালে তেওঁলোকে আগত কাম কৰিবৰ কাৰণে এই ৰাস্তাটো বনাই লৈছে আৰু যিহেতু মাজুলী ছাইডৰ পৰা তেওঁলোকে কাম কৰি আহিছে মাজুলীত যিটো চাপৰি আপোনালোকৰ লুইত আৰু সোৱণশিৰিৰ মাজত যিটো চাপৰি আছে সেই চাপৰিটো তেওঁলোকে বৰ্তমান কাম আৰম্ভ কৰি দিছে তাতো তেওঁলোকে 2টা পোষ্টৰ কাম কৰিছে মই সেই 2টা পোষ্ট মই আপোনালোকক দেখালোঁ ইয়াত ফৰ্মাটো যিহেতু মাজৰ ফৰ্মাটো ৰাখি দিবৰ কাৰণে এইটো দেখিছে ওপৰত এইটো যিহেতু তাত ফিটিং কৰা হয় যিহেতু মাজৰ ফৰ্মাটো যাতে ভিতৰত ঢেলাই কৰাৰ পিছত ভিতৰলৈ সোমাই যাব নোৱাৰে সেইকাৰণে ওপৰত এইটো দেখিছে এইটো চিষ্টেমত তেওঁলোকে ওপৰত এইটো ফিটিং কৰি দিয়ে তেতিয়া ফৰ্মাটো ফিট হৈ থাকিব যাতে ইয়াত মছলা মানে কাষ্টিঙৰ কাম কৰোঁতে মছলাটো ইয়াত দিওঁতে যাতে ফৰ্মাটো ভিতৰলৈ যাব নোৱাৰে সেইকাৰণে ওপৰত এইটো লোহাৰ এইটো দেখিছে এইটো তেওঁলোকে ইয়াত ফিটিং কৰি দিছে আপোনালোক দেখাবলৈ চেষ্টা কৰিছোঁ ইয়াত কাম কিমান আগবাঢ়িছে মই ভিডিঅ'টোৰ যোগে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এটা লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব যাতে সকলোৱে মোৰ ভিডিঅ'বিলাক চাব পাৰে মই আপোনালোকক মাজুলী আৰু লখিমপুৰৰ মাজত যি দুখন দলং বনাই থকা হৈছে সেই দলং দুইখনৰ আপডেটৰ লগতে মাজুলী আৰু যোৰহাটৰ মাজত যিখন দলং বনোৱা হৈছে সেই দলংখনৰ নতুন আপডেটবিলাক দিবলৈ চেষ্টা কৰোঁ তাৰ লগতে মই বিভিন্ন ধৰণৰ ভিডিঅ'বিলাক আপোনালোকক দি আহোঁ আপোনালোকে যদি ভিডিঅ'বিলাক চোৱা নাই চাব যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায় নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ নমস্কাৰ
মই যিহেতু আপোনালোকক লখিমপুৰৰ ছাইডে মই দেখালোগৈ আজি ইয়াতো দেখাইছিলোঁ ইয়াত দেখাই গৈ মই লখিমপুৰৰ ছাইডে দেখালোঁ আৰু এই চাপৰিটো যে দেখিছে এই চাপৰিটোত তেওঁলোকে দিনত যেনেকৈ কাম কৰে এই চাপৰিটোত তেওঁলোকে সেই সমান্তৰালভাৱে ৰাতিও কাম কৰি থাকে এতিয়া যিহেতু সময় 5 বাজি গৈছে মানে 5:30মান বাজিছে আমি তাৰ পৰা লখিমপুৰ ছাইডৰ পৰা ভিডিঅ' বনাই ঘূৰি আহোঁতে ইয়াত দেখা পাইছোঁ ইয়াত এতিয়া ৰাতি কাম কৰি আছে আপোনালোকে ইয়াত দেখা পাইছে ইয়াত বৰ্তমান ৰাতি তেওঁলোকে এই চাপৰিটোত ইয়াত কাম কৰি আছে